নমস্কাৰ বন্ধুবোৰ, মোৰ অনলাইন ক্লাছৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুবোৰ, আপোনালোকে থাম্বনেইল চাই চাগে গমেই পাইছে আজিৰ টপিক কি হ'ব। আজিৰ টপিক শ্ৰীমন্ত শংকৰদেৱ। এই টপিকৰ ওপৰত অসমৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। তাৰেই গুৰুত্বপূৰ্ণ কিছুমান MCQ লৈ আপোনালোকৰ আগত আহিছোঁ। বন্ধুবোৰ, সম্পূৰ্ণ ভিডিঅ' চাব কাৰণ প্ৰশ্নবোৰ অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰোঁতে নপাহৰিব। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। আজি প্ৰথম প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? চাৰিটা বিকল্প আছে। তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন বি 1449। শংকৰদেৱৰ জন্ম 1449 হৈছিল। 2 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? চাৰিটা বিকল্প আছে। তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন চি কুসুম্বৰ ভূঞা। শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা। 3 নম্বৰ প্ৰশ্ন, শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিলে? শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিলে? চাৰিটা বিকল্প দিয়া আছে। তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন ডি মহেন্দ্ৰ কন্দলী। শংকৰদেৱে মহেন্দ্ৰ কন্দলীত শিক্ষা গ্ৰহণ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, শংকৰদেৱে অ-আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম কি আছিল? শংকৰদেৱে অ-আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম কি আছিল? চাৰিটা বিকল্প আছে। তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন চি কৰতল কমল। শংকৰদেৱে অ-আ শিকিয়েই কৰতল কমল নামৰ কবিতাখন ৰচনা কৰিছিল। শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? চাৰিটা বিকল্প আছে। মহেন্দ্ৰ কন্দলী, ৰাম, বলভদ্ৰ, নাৰায়ণ। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপশ্যন এ মহেন্দ্ৰ কন্দলী। শংকৰদেৱক দেৱ উপাধি মহেন্দ্ৰ কন্দলীয়ে দিছিল। 6 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি সত্যসন্ধা। শংকৰদেৱৰ মাতৃৰ নাম সত্যসন্ধা আছিল। 7 নম্বৰ প্ৰশ্ন, শংকৰদেৱে কন্দলীৰ টোলত কেইবছৰ শিক্ষা গ্ৰহণ কৰিছিলে? শংকৰদেৱে কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল কেইবছৰ? চাৰিটা বিকল্প আছে। 5 বছৰ, 3 বছৰ, 6 বছৰ, 8 বছৰ। তাৰ এই শুদ্ধ বিকল্প অপশ্যন চি 6 বছৰ। শংকৰদেৱে কন্দলীত 6 বছৰ শিক্ষা গ্ৰহণ কৰিছিল। শংকৰদেৱে উলিয়াই প্ৰথমখন অনুবাদ কবিতা কি আছিল? শংকৰদেৱে উলিওৱা প্ৰথম অনুবাদ কবিতা কি আছিল? চাৰিটা বিকল্প আছে। তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি হৰিশ্চন্দ্ৰ উপাখ্যান। শংকৰদেৱে ওলোৱা প্ৰথম অনুবাদ কবিতা আছিল হৰিশ্চন্দ্ৰ উপাখ্যান। 9 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে বঁটা বিজয় প্ৰথমজন ব্যক্তি কোন আছিল? শ্ৰীমন্ত শংকৰদেৱৰ বঁটা বিজয় প্ৰথম ব্যক্তিজনৰ নাম আছিল। চাৰিটা বিকল্প আছে। তাৰে শুদ্ধ বিকল্প অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। 10 নম্বৰ প্ৰশ্ন, শংকৰদেৱে বৰগীত লিখিবলৈ কোন ভাষা ব্যৱহাৰ কৰিছিল? শংকৰদেৱে বৰগীত লিখিবলৈ কোন ভাষা ব্যৱহাৰ কৰিছিল? চাৰিটা বিকল্প আছে। সংস্কৃত, অসমীয়া, ব্ৰজবালী, বাংলা। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্ৰজবালী। বন্ধুবোৰ, আপোনালোকৰ বাবে যদি ভিডিঅ'খন হেল্পফুল হয় তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব। 11 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয়? শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয়? চাৰিটা বিকল্প আছে। তাৰে শুদ্ধ বিকল্প অপশ্যন এ মণিকাঞ্চন। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন বুলি কোৱা হয়। 12 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনা নাম কি? শ্ৰীমন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম কি? চাৰিটা বিকল্প আছে। তাৰে শুদ্ধ বিকল্প অপশ্যন বি চিহ্নযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰাৰ নামে প্ৰথমখন ভাওনা অনুষ্ঠিত কৰিছিল। 13 নম্বৰ প্ৰশ্ন,
সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থৰ নাম। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা এখন সংস্কৃত গ্ৰন্থৰ নাম। 4টা বিকল্প আছে। তাৰে শুদ্ধ বিকল্প অপশ্যন এ ভক্তি ৰত্নাকৰ। শংকৰদেৱে ৰচনা কৰা সংস্কৃত গ্ৰন্থ হ'ল ভক্তি ৰত্নাকৰ। 14 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল? শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল? 4টা বিকল্প আছে। গোপাল, মাধৱ, শংকৰ, গংগাধৰ। 4টা বিকল্প শুদ্ধ বিকল্প অপশ্যন ডি গংগাধৰ। শংকৰদেৱক সৰুকালত গংগাধৰ নামেৰে মাতা হৈছিল। 15 নম্বৰ প্ৰশ্ন, নামঘোষা কোনে ৰচনা কৰিছিলে? নামঘোষা কোনে ৰচনা কৰিছিলে? 4টা বিকল্প দিয়া আছে। তাৰে শুদ্ধ বিকল্প অপশ্যন এ মাধৱদেৱ। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। আৰু কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। কীৰ্তন ঘোষা। 16 নম্বৰ প্ৰশ্ন, শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল? শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল? 4টা বিকল্প দিয়া আছে। তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি মাজুলীৰ দুৱাহাটত। শংকৰদেৱে মাজুলীৰ দুৱাহাটত প্ৰথম সত্ৰ স্থাপন কৰিছিল। 17 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যৰ নাম কি? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যৰ নাম কি আছিলে? 4টা বিকল্প আছে। আমি সকলোৱে জানো এই এনচাৰ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি মাধৱদেৱ। শংকৰদেৱৰ প্ৰধান শিষ্যৰ নাম আছিলে মাধৱদেৱ। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন। বন্ধুবোৰ, ইমানলৈকে যদি আপোনালোকে চাইছে, আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু সময়মতে ভিডিঅ' পাবৰ বাবে বেল আইকন বজাই দিব। 18 নম্বৰ প্ৰশ্ন, ৰাম বিজয় নাটক কোনে ৰচনা কৰিছিল? 4টা বিকল্প আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ ৰাম বিজয় নাটক ৰচনা কৰিছিল। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।